লীলা মাধৱ শইকীয়াই পোনপ্ৰথমে সমূহ অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই স্মল বাৰ্ড প্ৰডাকশ্যনৰ ফালৰ পৰা সমূহ অসমবাসীক ইংৰাজী নৱবৰ্ষ 2024 চনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া চাওক, আমি সকলোৱে এটা নতুন বছৰৰ বাবে আগবাঢ়ি গৈ আছোঁ। এই এটা নতুন বছৰক লৈ প্ৰতিজন মানুহৰ, প্ৰতিজন অসমবাসীৰ, প্ৰতিজন ভাৰতবাসীৰ এটা বিশেষ সপোন থাকে, আগ্ৰহ থাকে যে আগন্তুক বৰ্ষটো মোৰ কি হ'ব, কেনেকুৱা হ'ব, ভাল হ'ব নে বেয়া হ'ব। কাৰণ আমি বিভিন্ন তিক্ত অভিজ্ঞতাৰ মাজেৰে, আমি কৰোণাৰ নিচিনা তিক্ত অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ আহিছোঁ। গতিকে যিহেতু মই এজন জ্যোতিষী, মই মোৰ সীমিত জ্ঞানেৰে সামান্যতম ৰেখাপাত কৰিবলৈ চেষ্টা কৰিম এই 2024 চনটো এজ এ হোল কেনেধৰণে যাব। নমস্কাৰ, মই লীলা মাধৱ শইকীয়াই আৰম্ভ কৰিব খুজিছোঁ ৰাশি চক্ৰৰ নৱম ৰাশি ধনু ৰাশিৰ ওপৰত। চাওক, ধনু ৰাশিক মই কথা দিলোঁ, মই লীলা মাধৱ শইকীয়াই কথা দিলোঁ আপোনাক যে অহা 1 মে 2024 ভিতৰত আপোনাৰ লাইফত কিবা এটা এচিভমেণ্ট থাকিব। যোনে যি বিচাৰে, কোনোবাই যদি চাকৰি বিচাৰিছে, কোনোবাই বিজনেছ বিচাৰিছে, কোনোবাই সন্তান বিচাৰিছে, কোনোবাই বিয়া বিচাৰিছে, যোনে যি বিচাৰিছে কিবা এটা এচিভ কৰিব 1 মে 2024 ভিতৰত। আপোনাৰ সময় খুব ভাল চলি আছে। খালি মনত ৰাখিব যে লগ্নৰ ৰবি আৰু মংগল বহি আছে। লগ্নৰ ৰবি আৰু মংগল যেতিয়া ভিতৰত দুইটা এগ্ৰেছিভ এলিমেণ্ট ৰাশিত বহি যোৱাৰ কাৰণে আপোনাক অকণমান ষ্ট্ৰেছ দিবলৈ চেষ্টা কৰিব, অকণ উগ্ৰ মেজাজি কৰি ৰাখিবলৈ চেষ্টা কৰিব। তৃতীয় শনি আপোনাৰ কাৰণে খুব ভাল, পঞ্চমৰ বৃহস্পতি আপোনাৰ কাৰণে খুব ভাল। কিন্তু এই পঞ্চমত যি বৃহস্পতি আছে সেইটো 1 মেত ষষ্ঠলৈ গুচি যাব। গতিকে আপুনি এই সময়টোত খুব এক্সাইটেড নহ'ব। আপুনি যিয়ে পাইছে সেইটোক একচেপ্ট কৰক, আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। যেনেকৈ মানুহৰ দিন থাকে তেনেকৈ ৰাতি হয়, যেনেকৈ ৰাতি হয় তেনেকৈ দিন হয়। আপুনি এক্সাইটেডমেণ্টত নাযাব, আপুনি এচিভ কৰিব, সেই এচিভমেণ্টটোক প্ৰপাৰলি মেইনটেইন কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ কেতুৰ পজিশ্যন খুব ভাল, চন্দ্ৰৰ পজিশ্যনো খুব ভাল হৈ আছে। খালি এক্সাইটমেণ্ট কণ্ট্ৰল কৰিব আৰু খুব বেছি দূৰ ভ্ৰমণ কৰিবলৈ চেষ্টা নকৰিব। দেৰ ইজ এ প্ৰববিলিটি অফ মাইনৰ ইনজৰি, অকণমান ক'ত এক্সিডেণ্ট বা ইনজৰিৰ সম্ভাৱনা আছে। আৰু অকণমান মেজাজটো অকণমান কুল ৰাখিবলৈ চেষ্টা কৰিব, এজ এ হ'ল ভাল যাব। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক যোগাযোগ কৰিব পাৰিব। মই মোৰ গোটেই যোগাযোগৰ কণ্টেক্ট নাম্বাৰ, হোৱাটছএপ নাম্বাৰ, ইমেইল আপোনালোকে তলৰ লিংকত দেখা পাব। আৰু মোক লগ পাব আপোনালোকে খ্ৰীষ্টান বস্তিত প্ৰগতি মেনৰ কাষত মোৰ নিজৰ চেম্বাৰ আছে। মোক আবেলি 4টাৰ পৰা 8টা বজালৈকে তাত আপোনালোকে লগ পাব। ধন্যবাদ।